এই নিৰ্বাচনত সফলতা অৰ্জন কৰিব পাৰিম। ৰাইজৰ ইতিমধ্যে সঁহাৰি পাইছোঁ। আমি বিভিন্ন ঠাইত বিভিন্ন গাঁৱত যেতিয়া আমি লগ ধৰিছোঁ মানুহক জনসাধাৰণক তেওঁলোকৰ পৰা যথেষ্ট আমি সঁহাৰি পাইছোঁ। গতিকে সেইফালৰ পৰা আমি আশা কৰিব পাৰোঁ যে আমি নিশ্চয় নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিম। আপুনি বিৰোধী ঐক্য এতিয়া বিৰোধী ঐক্য মঞ্চৰ কেণ্ডিডেট হিচাপে মই দীৰ্ঘ 11 বছৰে কেন্দ্ৰত বিজেপি চৰকাৰে শাসনত থাকি জনসাধাৰণ যিবোৰ জনবিৰোধী নীতি গ্ৰহণ কৰিছে তাৰ কুফলবিলাক ইতিমধ্যে জনসাধাৰণৰ মাজত প্ৰভাৱ পৰিছে। এই মূল্যবৃদ্ধিকে কৰি কৰ্মসংস্থান, মূল্যবৃদ্ধি, মাটি বাৰীৰ সমস্যা, বিশেষকৈ আমাৰ BTR এলেকাত মাটি বাৰীৰ সমস্যাটো যথেষ্ট আছে। এই সমস্যাবিলাকক মানুহৰ যিটো জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাবিলাকক লৈ আমি এই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে আমি সাজু হৈছোঁ আৰু ইতিমধ্যে জনসাধাৰণৰ মাজত এই হেতুটো লৈ আমি আন্দোলনো কৰিছোঁ। আজি আপোনাৰ লগত কিমান আমাৰ ইয়াতে আমি 200 মানে সতীৰ্থক অনাৰ বাবে হেৰি কৰিছিলোঁ, কিন্তু আমি নিজেই এপ্লিকেশ্যনত লিখিছিলোঁ যে পাৰ্মিশ্যন লওঁতে 10 বজাৰ পৰা 4 বজা, কিন্তু অতিকৈ মানে 200জনক যে অতি চক্ৰান্ত কৰি আমাক পাৰ্মিশ্যন দিলে 1 বজাৰ পৰা 2 বজাৰ ভিতৰত মনোনয়ন ছাবমিশ্যন কৰিব লাগে। সেইমতে আমাৰ সতীৰ্থ বন্ধুসকলে 10 বজাতে আমাৰ যি মুখ্য কাৰ্যালয় গৰিষ্ঠত তাতে মানে গেডাৰিং হৈছিলে, কিন্তু তাৰ পৰা যিটো মানে হেৰি আছে স্কোৱাড, কি স্কোৱাড বুলি ক'লে ফ্লাইং স্কোৱাড, তেওঁলোকে আমাক অফিচৰ পৰাই আনকি ফ্লেগ ফেষ্টন লৈ ওলাব নিদিলে, যাৰ ফলত আমাৰ বাছ এতিয়াও হেৰি আছে। ঠিক আমি এতিয়া আহি আছে 1 বজাৰ পৰাহে তেওঁলোকে কি কৰিলে মানে ফ্লেগ ফেষ্টন লৈ পেলাই মানে যাত্ৰা কৰিব পাৰিব আৰু কোনো ধৰণৰ শ্লোগান দিব নোৱাৰিব, এই কথাটো আমাক দিলে। আমি বহুত কৰিলোঁ, আমি নিন্দা কৰিছোঁ পাৰ্টিৰ পক্ষৰ পৰা। ডিচিৰ লগতো আমি যোগাযোগ কৰিলোঁ। ডিচিয়ে কৈছে এই মানে পাৰ্মিশ্যনটো ইতিমধ্যে হৈ গৈছে, আমি কি কৰিম, উপায়টো নাই। এটা কৰিব পাৰে আপোনালোকে যে কোনো মানে শ্লোগান নিদিয়াকৈ, ফ্লেগ নলোৱাকৈ আপোনালোকে আহি যাওক, এই কথাটো আমাক জনালে। পিছত আমি কৈছোঁ যে ফ্লেগ যদি লগাব নোৱাৰোঁ, শ্লোগানে যদি দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি এতিয়াই যোৱা কি লাভ আছে। গতিকে আমি তেনেকুৱাকৈ নাযাম। 1 বজাৰ লগে লগে আমাৰ গৰিষ্ঠৰৰ পৰা সতীৰ্থ বন্ধুসকলে বাছে, বাইকে এই মানে ঢলে ডগৰে আহিব, কিন্তু সময়ৰ যিটো কথা থাকিল 1 বজাৰ পৰা 2 বজালৈ আমি 5জনীয়া গ্ৰুপে আহি ইতিমধ্যে আমাৰ মনোনয়ন পত্ৰ ছাবমিট কৰিলোঁ। আপোনাৰ মূল প্ৰতিদ্বন্দ্বী? আমাৰ মূল প্ৰতিদ্বন্দ্বী এতিয়াতো দেখাততো তেনেকুৱা নাই, তথাপিতো শাসনৰ গাদীত যিহেতু আছে বিজেপিয়ে থাকিব প্ৰতিদ্বন্দ্বী হিচাপে, কিন্তু তথাপিতো আমাৰ বিশ্বাস আছে এই বিজেপিৰ প্ৰাৰ্থীজনকো আমি নিশ্চয় পৰাভূত কৰিব পাৰিম। থেংক ইউ।